2019 বৰ্ষত যে সেৱাই যে কণ্ডাক্ট কৰা মেট্ৰিক ইয়াৰ যিসকলে অসমত পাছ হ'ল আৰু ষ্টেণ্ড কৰিলে তেওঁলোকক আমি নিখিল বড়ো ছাত্ৰ সন্থা হৈ কংগ্ৰেচুলেশ্যন জনালোঁ আৰু তেওঁলোকে অসমৰ সম্পদ যাতে ফিউচাৰত ভাল যাতে অসমৰ যাতে হিউমেন ৰিচোৰ্চ হ'ব পাৰে ইয়াৰ কাৰণে আমি নিখিল বড়ো ছাত্ৰ সন্থা হৈ ঈশ্বৰৰ ওচৰত আমি প্ৰাৰ্থনা কৰিলোঁ আৰু আমি ধন্যবাদ দিব বিচাৰিছোঁ যে সেৱাৰ চেয়াৰমেন তেখেতে যে সেৱাৰ যে মেট্ৰিক যে এক্সামটো ভালকৈ তেওঁ যে কণ্ডাক্ট কৰিলে আৰু পিচফুলি কণ্ডাক্ট কৰিলে ভালে স্মুথলি কণ্ডাক্ট কৰিলে ইয়াৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থাৰ সেৱাৰ চেয়াৰমেন ছাৰকো আমি ধন্যবাদ যাচিলোঁ নিখিল বড়ো ছাত্ৰ সন্থাই 2006 চনৰ পৰাই আমি বড়ো মাধ্যমৰ যে ছাত্ৰ ছাত্ৰীক বড়ো মিডিয়ামৰ ছাত্ৰ ছাত্ৰীকৰ তেওঁলোকৰ ৰিজাল্ট চাই আৰু টপ 10 আমি বাছনি কৰি আমি কমল কুমাৰ দেৰাছাৰ বঁটা আমি দি আহিছোঁ এই বছৰো আমি 2019 বৰ্ষত বড়ো মিডিয়ামৰ পৰা টপ 10 আমি বাছনি কৰিলোঁ আৰু এই টপ 10 বাছনি যি আমি আমাৰ হাতত আহি পৰিলে এই বছৰ যি কমল কুমাৰ দেৰাছাৰ বঁটা যে প্ৰথম স্থান আমাৰ পাইছে ৰিজু বৰগয়াৰী UN একাডেমি কোকৰাঝাৰত তেখেতে টোটেল নম্বৰ পাইছে 565 আৰু পাৰ্চেণ্টেজ হ'ল 94 টোটেল আমাৰ টপ 10ত এই বছৰ 15 জন আছে তেওঁলোকক লৈ আমি এবাৰ 14 কমল কুমাৰ দেৰাছাৰ বঁটাটো আমি ফেলিচিটেশ্যন কৰিম আমি ওদালগুৰিৰ 22 তাৰিখে মে'ৰ 22 তাৰিখ 2019ত বেৰগাঁও আঞ্চলিকত ভিতৰত আমি বৰদফা ফটাৰত আমি তেওঁলোকক আমি ফেলিচিটেশ্যন দিম এই বছৰ আমাৰ বড়ো মাধ্যমত ভাল ৰিজাল্ট হ'ব ভাল ইমান হোৱা নাই কিয়নো আমাৰ বহুত সমস্যা আছে নিখিল বড়ো ছাত্ৰ সন্থাই 2006 চনৰ পৰা আমি ইয়াৰ অফ দ্য এডুকেশ্যন ঘোষণা কৰি আমি কাম কৰিছোঁ তাৰপিছত 2007 চনৰ পৰা আমি মিছন কোৱালিটি এডুকেশ্যন ঘোষণা আমি কৰি কিনে আমি কাম কৰিছোঁ তাৰপিছত 2006 চনৰ পৰাই আমি বড়ো মাধ্যমৰ যে ছাত্ৰ ছাত্ৰীক টপ 10 বাছনি কৰি কিনে আমি তেওঁলোকক আদৰণি জনাই ফেলিচিটেশ্যন কৰি আমি আহিছোঁ তেওঁলোকে যাতে এনকাৰেজ পায় এই বছৰ সমগ্ৰ অসমত ফাৰ্ষ্ট ডিভিজনৰ হাৰটো আমাৰ কমি গৈছে যোৱা বছৰ 2018 চনত 1606 ছাত্ৰ ছাত্ৰীয়ে ফাৰ্ষ্ট ডিভিজন পাইছিলে এই বছৰ বড়ো মাধ্যমৰ পৰা সমগ্ৰ অসমত অনলি আমাৰ 1266 ষ্টুডেণ্টে ফাৰ্ষ্ট ডিভিজন পাইছে এই ছাত্ৰ ছাত্ৰী যে ফাৰ্ষ্ট ডিভিজন যে কমি গ'ল আৰু যে ছাত্ৰ ছাত্ৰীয়ে যেনেদৰে ৰিজাল্ট হ'ব লাগিছিলে যে আশা কৰিছিলোঁ এনেদৰে হ'ব পৰা নাই তাৰ কাৰণ আছে অসম চৰকাৰ BTC চৰকাৰ তাৰ দুটা কিবা কাৰণ আছে কিয়নো আমাৰ বড়ো মাধ্যমৰ বহুত সমস্যা আছে টেক্সট বুক এতিয়াও আমাৰ বড়ো মাধ্যমৰ টেক্সট বুকটো আমাক আমি সব পোৱা নাই সেইদিনাখনে লাষ্ট মাহত আমি এফচুৱে এটা চেঞ্চাছ কৰিছিলে সমগ্ৰ অসমত বড়ো মাধ্যমৰ স্কুলত গৈ কিনে আমি চেঞ্চাছ কৰিছিলে যে এক মাহ আগত আমাৰ 94,000 কিতাপ পোৱা নাছিলে বেলেগ ৰাজ্যৰ এডমিশ্যন কৰাৰ পিছতেই জানুৱাৰী 2 তাৰিখৰ পৰা ক্লাছ হৈছে জানুৱাৰী এডমিশ্যন কৰিলে বেলেগ ৰাজ্যত আৰু বেলেগ মিডিয়ামত অসমীয়া মিডিয়াম বা অন্য মিডিয়ামত আমাৰ অসমতো ছাত্ৰ ছাত্ৰীয়ে কিতাপ পাইছে কিন্তু বড়ো মিডিয়ামৰ ছাত্ৰ ছাত্ৰীয়ে জানুৱাৰী 2 তাৰিখৰ পৰা ক্লাছ হ'ল কিন্তু এতিয়া মে' মাহৰ আহিলে এতিয়াও আমাৰ টেক্সট বুক বহুত ক্ৰাইচিছ আছে সেইকাৰণে আমি ভাবোঁ নিখিল বড়ো ছাত্ৰ সন্থায়ে বড়ো ছাত্ৰ ছাত্ৰীয়ে বহুত ভাল ৰিজাল্ট কৰিলেহেঁতেন এবছৰ ষ্টেনো কৰিব পৰা নাই ফাৰ্ষ্ট ডিভিজনত যি হাৰ এইটো কমি গ'ল তে আমি ভাবোঁ যে ছাত্ৰ ছাত্ৰী যেনেদৰে ৰিজাল্ট কৰিব লাগিছিলে এইটো কৰিব পৰা নাই কিয়নো আমাৰ টেক্সট বুক এটা পোৱা নাই তাৰপিছত আমাৰ এতিয়াও বড়ো মাধ্যমৰ বহুত মানে যিমান লাগে টিচাৰ প্ৰভিঞ্চিয়েলিজ স্কুলতো টিচাৰ নাই পোষ্টকেইটা আছে কিন্তু টিচাৰ নাই মেথছ টিচাৰ নাই ইংৰাজী টিচাৰ নাই তাৰপিছত ছায়েন্স টিচাৰ নাই এই যে লেক অফ দ্য ছায়েন্স টিচাৰ লেক অফ দ্য মেথছ টিচাৰ এইটো আমাৰ এটা কাৰণ আছে তাৰপিছত আমাৰ বহুত স্কুলটো প্ৰভিঞ্চিয়েলাইজ ভেঞ্চাৰ স্কুলত আছে এইকেইটা আমাৰ কাৰণ সেইকাৰণে নিখিল বড়ো ছাত্ৰ সন্থা আমি কেতিয়াও আমি কম্প্ৰমাইজ নকৰোঁ কিয়নো আমি 2007 চনৰ পৰা আমি মিছন কোৱালিটি এডুকেশ্যন ঘোষণা কৰি কিনে আমি কাম কৰিছোঁ সেইকাৰণে মই নিখিল বড়ো ছাত্ৰ সন্থা শিক্ষা সম্পাদক হিচাপে যে বড়ো মিডিয়ামৰ যদি ৰিজাল্টটো ভাল হ'ব লাগে তেনেহ'লে বড়োৰ বিভিন্ন সংগঠন আছে এই সংগঠনসকলে ছাত্ৰ ছাত্ৰীৰ ভালৰ কাৰণে আমি কাম কৰিব লাগিব আৰু স্কুলৰ সমস্যাটো আৰু কিতাপৰ সমস্যাটো সকলো সংগঠনে ইয়াত মাত মাতিব লাগিব নিখিল বড়ো ছাত্ৰ সন্থাই আমি লাষ্ট মাহত গৈ কিনে আমি আসাম টেক্সট বুক কৰ্পৰেশ্যনৰ চেয়াৰমেন ৰাজেন বৰঠাকুৰ তেখেতক আমি লগ কৰিছিলোঁ যে আমাক 94,000 কিতাপ আমাক লাগে বুলি আমি মেমৰেণ্ডাম দিছিলোঁ কোনটো ডিষ্ট্ৰিক্টৰ কিমান 1000 বুক লাগে এইটো আমি দিছিলোঁ কিন্তু ছাৰে ৰাজেন বৰঠাকুৰে ক'লে যে এফচু ডিমাণ্ড কৰা মতে কিতাপ দিব নোৱাৰিব তাৰ সৰ্বশিক্ষা ডাইৰেক্টৰ বা ডিষ্ট্ৰিক্টৰ IS লিখিলেহে বুক কিতাপটো দিব পাৰিব যি কোকৰাঝাৰ ডিষ্ট্ৰিক্ট বা বেলেগ ডিষ্ট্ৰিক্টৰ যে IS সকলে যে কিতাপটো তাত পোৱা নাই হ'লেও যে কিতাপ সব পাইছে বুলি তাৰ টেক্সট বুক চেয়াৰমেনক দিছে বোলে সেইকাৰণে আমি
যে BTC অঞ্চল বা লোৱাৰ আসামত যি যেনেদৰে ৰিজাল্ট কৰিব লাগে এনেকুৱা কৰিব পৰা নাই সেইকাৰণে মই সকলো যাতে চৰকাৰী মাষ্টৰ হওক অফিচাৰ হওক আমাৰ জাতীয় সংগঠন হওক সকলো যাতে ছাত্ৰী বা ৰিজাল্ট ভালৰ কাৰণে কাম কৰিব লাগিব আৰু BTADত এটা বহুত সমস্যা আমি নিখিল বড়ো ছাত্ৰ সন্থাই বহুত বছৰৰ পৰা এইটো আমি কাম কৰি আহি আছে যে আমাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্ট বা বাক্সা চিৰাং ডিষ্ট্ৰিক্টত বহুত মেলা হয় এই মেলা হোৱাটো একটা কাৰণ কোকৰাঝাৰ টাউনত সদায় প্ৰত্যেক বছৰে ফুল বছৰত 365 ডেজ থাকে কিন্তু 365 ডেজত প্ৰত্যেক দিনাই আমি কোকৰাঝাৰ টাউনৰ বা কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ বা BTADত লোৱাৰ আসামত মেলা দেখি পাই থাকোঁ নিখিল বড়ো ছাত্ৰ সন্থাই এইটো বহুতবাৰ আমি পুলিচকো আমি কমপ্লেইন দিলোঁ বহুতবাৰ আমি ক'লোঁ কিন্তু এই মেলাটো এতিয়াও বন্ধ হোৱা নাই এই মেলাও এটা কাৰণ যে আমাৰ ছাত্ৰ ছাত্ৰী যে মা দেউতা যি আশা কৰা শিক্ষাগুৰুসকলে যি আশা কৰা আমি যে জাতীয় সংগঠনসকলে যি আশা কৰা যে ছাত্ৰ ছাত্ৰী যেনেদৰে মানে এটা এনভাইৰনমেণ্ট যে ষ্টাডি একটা এনভাইৰনমেণ্ট কিতাপ পঢ়িব পৰা একটা এনভাইৰনমেণ্ট ক্ৰিয়েট কৰিব পৰা নাই সেইকাৰণে বিভিন্ন জাতীয় সংগঠন আৰু নিখিল বড়ো ছাত্ৰ সন্থা আৰু বিভিন্ন যে চৰকাৰী তেওঁলোকক আমি নিখিল বড়ো ছাত্ৰ সন্থা হয় আমি আহ্বান কৰিছোঁ যাতে লোৱাৰ আসামৰ BTADত যাতে এটা পঢ়িব পৰা যাতে এনভাইৰনমেণ্ট থাকক আজি আমি বড়ো মিডিয়ামৰ যি ৰিজাল্ট যেনেদৰে হ'ব পৰা নাই এইটো হোৱা নাই সেইকাৰণে চৰকাৰকো আমি যাতে আমাৰ যি কিতাপ যি ক্ৰাইচিছ আৰু যি বড়ো মিডিয়ামৰ যি মাষ্টৰ লাগে বড়ো মিডিয়ামৰ যি মেথছ ছায়েন্স ইংলিছ মাষ্টৰ আৰু যি প্ৰভিঞ্চিয়েলাইজ এইটো যাতে সোনকালে যাতে চিন্তা কৰি কিনে যাতে ফাণ্ডামেণ্টেল ৰাইট যে ছাত্ৰ ছাত্ৰীৰ যে এটা অধিকাৰ আছে এইটো যাতে চৰকাৰে ইনিচিয়েটিভ লয় তেনেহ'লে অসম উন্নতি হ'ব আজি ভাৰতৰ প্ৰাইম মিনিষ্টাৰ তেখেতে কৈছে স্মাৰ্ট ইণ্ডিয়া ডিজিটেল ইণ্ডিয়া মেক ইন ইণ্ডিয়া দেশটো একটা ইণ্টাৰনেশ্যনেল লেভেলত লৈ যাব বিচাৰিছে কিন্তু আমাৰ অসমত আমাৰ কোকৰাঝাৰ যে বড়ো অঞ্চলত বা বড়ো মিডিয়ামত এতিয়াও মাষ্টৰ নাই এতিয়াও টিচাৰ নাই ইনফ্ৰাষ্ট্ৰাকচাৰ ভাল নহয় ছাত্ৰ ছাত্ৰীৰ কাৰণে ভাল কিতাপ নাই ভাল মাষ্টৰ শিক্ষাগুৰু নাই সেইকাৰণে আমি ৰিজাল্টটো ভাল কৰিব পৰা নাই আৰু যদিহে ভাৰতো একটা যদি উন্নত কৰিব বিচাৰে অসমটো যদি উন্নত কৰিব বিচাৰে তেনেহ'লে অসমত বসবাস কৰা বিভিন্ন গাঁও অঞ্চলত যি স্কুল LP স্কুলটো ভাল হ'ব লাগিব মাষ্টৰটো সকলো পাব লাগিব এতিয়াও LP স্কুলত বহুত আমাৰ জিৰ' টিচাৰ আছে আৰু এতিয়াও আমাৰ বহুত ছিংগল টিচাৰ আছে সেইকাৰণে ইণ্ডিয়াটো ডেভেলপ হ'ব নোৱাৰিব যদি ডেভেলপ হ'ব লাগে তেনেহ'লে এইবোৰ স্কুলৰ যে সমস্যা এডুকেশ্যনৰ যি সমস্যা এইটো শেষ হ'ব লাগে এইটো আমি নিখিল বড়ো ছাত্ৰ সন্থা হৈ আমি বিভিন্ন সময়ত অসমৰ চিফ মিনিষ্টাৰ বা আমি অসম এডুকেশ্যন মিনিষ্টাৰক আমি মেমৰেণ্ডাম দিছিলোঁ হ'লেও আমাৰ ডিমাণ্ডসকলে তেওঁলোকে ইনিচিয়েটিভ লোৱা নাই যে আজি আমি আমি ইয়াৰ হিচাপে আমি আজি ৰিজাল্ট পালোঁ বড়ো মিডিয়ামৰ ছাত্ৰ ছাত্ৰী যি ৰিজাল্ট কৰিব লাগিছিলে এইটো কৰিব পৰা নাই যে আজি আমি হ'লেও আমি টপ 10 আমি বড়ো মিডিয়ামৰ পৰা বাছনি ওলালোঁ এইটো আপোনালোকক মই পিছত দিম আমাৰ এবাৰ আমাৰ টপ 10ত 15জন আছে তেওঁলোকক লৈ আমি ওদালগুৰি ডিষ্ট্ৰিক্টত বেৰগাঁৱত 22 তাৰিখে আমি ফেলিচিটেশ্যন কৰিম ছাত্ৰ ছাত্ৰী যাতে ইনকাৰেজ পাওক আৰু তেওঁলোকে যাতে ভালকৈ পঢ়িব পাৰক আৰু তেওঁলোকে যাতে মা দেউতা বিচাৰা যাতে সম্পদ যাতে ভাল হ'ব পাৰক এই আমি নিখিল বড়ো ছাত্ৰ সন্থা হয় আজি আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ আৰু সকলোকে কংগ্ৰেচুলেশ্যন জনালোঁ যিসকলে ভাল ষ্টেণ্ড কৰিলে আৰু যিসকলে তেওঁলোকে যে পাছ কৰিলে তেওঁলোকক কংগ্ৰেচুলেশ্যন জনাই পিছতো যাতে ইন ফিউচাৰ তেওঁলোকৰ কেৰিয়াৰটো যাতে ভাল হয় এইটোৱে আমি কামনা কৰি আজি নিখিল বড়ো ছাত্ৰ সন্থাই পুনৰ তেওঁলোকক আমি কংগ্ৰেচুলেশ্যন জনালোঁ